हेलो नमस्कार मैं हनी बरुआ और आज होइसे देवबार। आज आमी एफाले जाब ओलाइছো ताके चाइ थाকক आमी कोन कोन जाओ कले जाओ की करो देखा থাকিম। बाय बाय। एया आमी उलाई दिलु और चारिওফালে চাওকচোন किमान धुनिया लागिसे ग्रीनारी और सौखन होइसे बिल आमार यार हारी भाঙा बिल। एया আজি आमार लगत कोन আছে एया मोर मा আৰু এয়া মিষ্টাৰ বৰা ড্ৰাইভ কৰি আছে। মা মই আৰু নীল বেটা আৰু মিষ্টাৰ আমি তিনিটা মানে নীলক লৈ চাৰিটা ওলালো আজি ফুৰিবলৈ অলপ দেওবাৰ বুলি। চাই থাকক ভিডিঅ'টো। এয়া মায়ে আইতাকে নাতিনীয়েকৰ লগত কথা পাতি গৈ আছে কিবা কিবি কৈ আৰু ক'ত যাওঁ দেখাই থাকিম। ক'ত যাওঁ গোটেই দিনটো আজি আমি ক'ত ফুৰিলো কি কৰিলো চাই থাকক ভিডিঅ'টো। আৰু এই মন্দিৰ ভাগ হৈছে আমাৰ ইয়াৰে বৰ মান্যতা থকা সেইকাৰণে অকমান দেখাই দিলো। এতিয়া আমি আগবাঢ়ি গৈ থাকো আৰু এয়া গৈ আছো চাই থাকক ভিডিঅ'টো। এতিয়া নীল আহি গ'ল মোৰ ওচৰত। মাৰ গাড়ীত উঠিলেই গাটো অকমান বেয়া লাগে সেইকাৰণে মা পিছফালে অকমান শুই দিলে আৰু সি আহি গ'ল মোৰ লগত বদমাছি কৰিবলৈ। এই ঠাইখিনি মোৰ খুবেই ভাল লাগে, মোৰ প্ৰিয় ঠাই। এইফালে গ'লে মানে এই জেগাকণ খুব ভাল লাগে আৰু বহুতেই চাগে গম পাইছে এইখিনি কোনখিনি ঠাই। আৰু আমি ক'লে গৈ আছোঁ ধৰিব পাৰিছে নিশ্চয়। এয়া হৈছে কলীয়া ভোমোৰা দলং। আমি পাৰ কৰি আছোঁ এতিয়া কলীয়া ভোমোৰা দলং। ইমান ধুনীয়া লাগে এই ঠাইকণ মোৰ। চাওকচোন পোৱালে কাক মাতি আছে মই দেখি পেলাই অকমান ৰেকৰ্ড কৰি ল'লোঁ। এয়া চাওকচোন কাক জানো মাতি আছে সিহে জানিব আৰু দেই। তাৰ অকমান টোপনিও আহিছে নেকি। আমি এয়া পালো দৰং মহাবিদ্যালয় পাৰ হ'লোঁ। তাৰ পাছত আজি আমি আহিছোঁ এই ইয়াত, কিন্তু আমি অকণ আগবাঢ়ি গ'লোঁ কাৰণ আজি হৈছে দেওবাৰ আৰু দেওবাৰে মানে 12টাৰ পিছত প্ৰায়বোৰ দোকানেই বন্ধ কৰি দিয়ে টাউনত। সেইকাৰণে মানে মোৰ দুটামান বস্তু ল'ব লগা আছিলে আৰু সেইকাৰণে আমি অকণমান ভিতৰত বজাৰত গ'লোঁ। দেৱালীৰ চাওকচোন এইবোৰ ইমান ধুনীয়া লাগিছে দোকানবোৰ মানে দেৱালীৰে একদম লাইটে ভৰি আছে আৰু মানুহৰ ইমান ভিৰ সকলোৱে বোমা লাইটছ কিনাত ব্যস্ত হৈ আছে। সঁচাই বহুত ভিৰ। আৰু মই আহিলোঁ অকণমান কেকৰ দুটামান বস্তু ল'বলৈ সৰু সুৰা বস্তু। ইয়াতে মই কেকৰ বস্তু দুটামান লৈ ল'লোঁ। তাৰপিছত আকৌ আমি ৰিটাৰ্ণ আহিছোঁ এইখিনিলৈ। ৰিটাৰ্ণ আহি এয়া চাওকচোন ক'ত সোমাওঁ মহাভৈৰৱ মন্দিৰত। মানে আজি আমি মায়ে অহা নাই সেইকাৰণে আজি মানে মাক লৈ আহিলোঁ। মায়ে প্ৰায় নাহেই ক'তোৱে ঘৰতে সোমাই থাকে সেইকাৰণে আজি বোলো মাক লৈ আহোঁ মহাভৈৰৱ মন্দিৰ দেখাবলৈ। আৰু এয়া মায়ে থাল লৈ ল'লে। মা মই মিষ্টাৰ আৰু আমাৰ টিকলা আমি কেইটাই আজি এয়া মহাভৈৰৱ মন্দিৰত। মায়ে আচলতে মানে ঘৰতে সোমাই থাকে, গাড়ীত আহিলে অকণমান গাটোও বেয়া কৰে সেইকাৰণেও। আৰু এনেও মায়ে মানে কিনো কাম কৰি থাকে ঘৰতে সোমাই কামবোৰ কৰি থাকে, ওলায়ে নাহে, ওলাই আহিব মানে ফুৰিব যাবই নিবিচাৰে। সেইকাৰণে আজি বোলো নাই মাক লৈ যাওঁ আৰু সেইকাৰণে আমি মহাভৈৰৱ মন্দিৰত লৈ আহিলোঁ। যিহেতু মা আগতে কেতিয়াও অহা নাছিলে ইয়াত। আমিতো বাৰু আহিছোঁ আৰু ক'ত লৈ যাওঁ চাই থাকক। ইয়াত চাওকচোন পাৰবোৰ কিমান ধুনীয়াকৈ খাই আছে, বহুত ধুনীয়া লাগিছে পৰিৱেশটো।
মন্দিৰত আহিলে কিন্তু ইয়াৰ পৰিৱেশত মন চনবোৰ সঁচাকৈয়ে বৰ ভাল লাগি যায়, নহয়নে? আৰু মোৰো বহুত ভাল লাগিছিলে মনটো। আৰু বিয়াৰ পাছত আমাৰ টিকলাক লৈও প্ৰথম মন্দিৰ আহিছিলোঁ, গতিকে খুব ভাল লাগিছিলে। মানে টিকলাৰ হোৱাৰ আগত আমি দুজন আহিছিলোঁ, এতিয়া প্ৰথমবাৰ তাক লৈ আহিলোঁ আজি, খুব ভাল লাগিল। আৰু এইফালে ইয়াতে আমি এতিয়া চাকি জ্বলাই ল'ম। মায়ে ঠিক ঠাক কৰি আছে চাকি কেইগছ। ভিতৰত মানে জ্বলাবলৈ নিদিয়ে, তেল পৰে সেইকাৰণে। আৰু বাহিৰতে চাকি আৰু ধূপ জ্বলোৱাৰ ব্যৱস্থা। মই তেল দি দিছোঁ। তাৰপাছত আমি দুজনীয়ে মিলি পেলাই চাকি ধূপ এয়া জ্বলাই তাৰপাছত ভিতৰত সোমাম। এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ এতিয়া। মই বজোৱা দেখি মায়ে সুধিছে বজাব লাগে নেকি, তাৰপিছত মায়েও বজাই পেলাই সোমাই গ'ল। আৰু এয়া চাওকচোন আমাৰ টিকলা কাৰ কোচত উঠিছে। আচলতে আমিও চিনি নাপাওঁ, এখেত লোক হয়তো বাহিৰৰ পৰা আহিছে চাগে। ইংলিছতে কথা কৈ আছিলে, মানে হিন্দী আৰু আমাৰ লেংগুৱেজটো বুজি পোৱা নাপাইছিল। আৰু তাৰপাছত তেওঁলোকে টিকলাক ল'লে অকণমান। সি কিন্তু আণ্টিজনীৰ কোচত নগ'লে, তেখেতে ল'বলৈ বহুত জোৰ কৰিছিলে কিন্তু সি নগ'ল। কিন্তু জেণ্টছজনৰ কোচলৈহে গ'ল। আকৌ এই পাৰবোৰ অকণমান দেখাই দিছোঁ, ভাল লাগে ন? এয়া মিষ্টাৰ আহি আছিলে, আমি পূজা কৰা থালখন দোকানত দি থৈ পেলাই। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিম। এয়া আমি আহিলোঁ এতিয়া গণেশ ঘাট। প্ৰায় সকলোৱে চিনি পায়েই গণেশ ঘাটত। ইয়াত আমি নানামো, এনেই অকণমান ৰাস্তাই ৰাস্তাই চাই পেলাই তাৰপিছত গুচি যাম ইয়াৰ পৰা। চাই থাকক আমাৰ লগত গণেশ ঘাট। আচলতে আমি মাক কৈ আছিলোঁ নামিবলৈ, কিন্তু মায়ে গাড়ীত গ'লেই অকণমান গা বেয়া হৈ যায় আৰু সেইকাৰণে মায়ে নামিবলৈ ইচ্ছা কৰা নাছিলে। তাৰপাছত আৰু নমাও নহ'ল। আৰু এইফালে ব্ৰহ্মপুত্ৰখন আমাৰ ঘৰৰ পাছফালৰ পৰাও ব্ৰহ্মপুত্ৰখন দেখা পায়, গতিকে ইয়াতনো আৰু নামি পেলাই কি চাম, সেইকাৰণে আমি নানামিলোঁ। মাৰ গাও বেয়া লাগি গৈছে, সেইকাৰণে নমা নহ'ল। এনেই অকণমান চাই পেলাই তাৰপাছত আমি ক'লৈ যাওঁ চাই থাকক। এয়া চাওক আমি এতিয়া ক'ত পালোহি, অগ্নিগড়। অগ্নিগড় পাই মা একদম নামি আহিলে, কিন্তু অগ্নিগড় চাবলৈ নহয়, ইয়াত থকা দোকানকেইখন দেখিহে নামি আহিলে দেই। দোকানখিনি দেখি মা ৰ'বই নোৱাৰিলে, গা ভাল লাগি গ'ল আৰু নামি আহিলে। কিন্তু ভিতৰত বোলে নোসোমায় অগ্নিগড়ৰ। এই কিনাৰতে কাষতে দোকানবোৰ আছে চাওকচোন, পুতলা কিবা ফুল চুল সেইবোৰৰ দোকান আছিলে। আৰু মায়ে বোলে কিবা কিবি লয়, আৰু এইবোৰ বস্তু মায়ে খুব ভাল পায়। আৰু সেইকাৰণে এইবোৰ ল'বলৈ মানে মাৰ গাও ভাল লাগি গ'ল, ধুমাধুম দোকানকেইখন দেখি নামিছে। সোধক মাক বোলে এই ভাটৌকেইটা লাগে। এই ভাটৌকেইটাকে দেখি একদম ঢপলিয়াই ওলাই আহিছে মা। আৰু এতিয়া দাম দৰত লাগি গ'ল। দাম দৰত কিন্তু মা খুব এক্সপাৰ্ট দেই। চাওকচোন কিমান ধুনীয়া ধুনীয়া টেডি বিয়াৰ পুতলাবোৰ আছে। আৰু এয়া মায়ে লাগি গ'ল দাম দৰ কৰাত। চাওক আমাৰ গুণ্ডা পুতলালৈ খেলি আছে, কিন্তু ঘৰত পুতলালৈ নেখেলে। সি পুতলা দিলে সি পেলাই দিব, সেইকাৰণে তাৰ কাৰণে এটাও পুতলা লোৱা নাই মই। মাৰ এই কুকুৰটোও ভাল লাগিলে, আৰু এইটো চাওকচোন টেডি বিয়াৰটো লৈ ল'লে। মই এইফালে আহি গ'লোঁ ফুচকা খাবলৈ। মই ফুচকা খাই ল'লোঁ। তাৰপাছত আমি এইয়া বাহিৰৰ পৰাই আৰু টাটা বাই বাই অগ্নিগড় কৰি পেলাই গুচি আহিলোঁ ঘৰমুৱা।
আৰু মাক কৈছিলোঁ ক'ল পাৰ্ক যাওঁ বুলি, কিন্তু মায়ে ক'তোৱে নাযায় আৰু ইয়াত মাত্ৰ দোকানকেইখন দেখি পেলাই মা নামিলে আৰু বস্তুকেইটা ল'লে। বাহিৰৰ পৰা আমি অগ্নিগড় চালোঁ আৰু বাহিৰে বাহিৰে মাক চিত্ৰলেখা উদ্যানখন দেখুৱাই ঘৰ মোৱা হ'লোঁ আৰু আমি। আজিলৈ ইমানখিনিয়েই, বাই বাই। আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ, যদি কিবা ভুল হয় শুধৰাই দিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।